UPPL দলৰ 100ত এবাৰ আজি ইয়াত যোগদান কৰিছোঁ আমাৰ UPPL দলৰ খুব ভাল কথা আৰু আমি যেটো দেখিবলৈ পাইছে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মাছবাৰলৈকে UPPL দলৰ পজিশনটো খুব ভাল মই বাৰে বাৰে কৈ আহিছোঁ UPPL দলৰ পজিশনটো BTC হিচাপে 1 নম্বৰত আছে সেকেন্ডত BJP আছে 3 নম্বৰত UPPL ইহঁতে একটাও জিকিব না নাই মোৰ ডাউট আছে 0 হ'ব পাৰে UPPLৰ লিডাৰবিলাক যিমানে যেনে নকওক কিয় UPPLৰ পজিশন খুব বেয়া আজিৰ দিনত UPPL দল এৰি পেলাই আহাটো হিচাপ কৰি আপুনি শেষ কৰিব নোৱাৰে কথা হয়তো অঞ্জলি টেইমাৰী নতুন দল খোলাৰ ক্ষেত্ৰত আমাৰ UPPL দলৰ পৰা আমাৰ ক'ব লগা একো নাই সবৰে অধিকাৰ আছে দল খোলা বা কিবা সংগঠন খোলা ইহঁতৰ কিবা উদ্দেশ্য আছে যেটো উদ্দেশ্য ইহঁতে পূৰণ কৰিব পৰা নাই UPPLৰ লগত থাকি পেলাই এই কাৰণে ইহঁতে UPPL এৰি পেলাই আজিৰ দিনত নতুন দল খুলি পেলাই NDPৰ যিবিলাক আকাংক্ষা সেইটো পূৰণ কৰিব বিচাৰিছোঁ বাস পলিটিক্যালি কথা UPPLৰ একো ক্ষতি নহয় UPPLৰ একো ক্ষতি নহয় ক্ষতি UPPLৰ আছে যেহেতু ইহঁতে UPPL কৰিছিল আগত আমার কথা হইতে আর বাকি পাস কৈছে এইবিলাক কথা প্রমোদ বড় আজিৰ দিনত সি নিজে কৈ লোৱা নিচিনা হয় একো 0 মানে BTC 0 হৈ গ'ল সি আবাং চাবাং বকি থাকিব পাৰে একটাও সিট নাপায় প্রমোদ বড় রাইজৰ কাৰণে কাম কৰা নাই সি নিজৰ পকেটৰ কাৰণেহে কাম কৰি আছে তো বহুত ভাল অনুভৱ আমাৰ দক্ষিণ সমষ্টিখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ গাৰ্জেনসকল বা আমাৰ ভোটাৰসকলৰ আমি অন্তৰৰ পৰা আমাৰ দক্ষিণ BPF ৰাজনীতিক দলৰ ব্লগৰ হৈ মই ধন্যবাদ যাচিছোঁ তো আহি থকা দিনত নিশ্চয় তেখেতসকল সহায় সহযোগিতাত আমি BPF ৰাজনীতিক দলৰ প্ৰাৰ্থী বা কেণ্ডিডেট হিচাপে আমি দক্ষিণ সমষ্টিৰ পৰা নিশ্চিত জয় হোৱাটো একদম নিশ্চিত সদায় ৰাজনীতি পইচা দি ৰাজনীতি নহয় যদি পইচা দি ৰাজনীতি হ'লে হয় বিভিন্ন স্তৰৰ পৰা পইচা লৈ পেলাই আমাৰ এইখন অঞ্চলৰ ৰাজনীতি খেলিব আহিব বা গোটাই অসমখনত বা গোটাই ভাৰতবৰ্ষখনত উদ্যোগপতিবিলাকে মিনিষ্টাৰ হ'ব পাৰিলে হয় মন্ত্ৰী হ'ব পাৰিলে হয় MLA হ'ব পাৰিলে হয় MP হ'ব পাৰিলে হয় তো আমি বিশ্বাস নকৰোঁ যে হাতত পইচা থাকিলে বা ধন থাকিলে যে ইলেকশ্যনখনত জিকি যে ভৱিষ্যত তেখেতে মন্ত্ৰী হ'ব বা MCLA হ'ব EM হ'ব তেনেকুৱা মই বিশ্বাস নকৰোঁ